হেল্ল' ফ্ৰেণ্ডছ, কি খবৰ? আশা কৰোঁ সকলো ভালে আছে। আজি তোমালোকক মই জনাম যে গাৰ্লফ্ৰেণ্ড আৰু বয়ফ্ৰেণ্ডৰ মাজৰ যিটো সম্পৰ্ক, সেই সম্পৰ্কটো তোমালোকে কিদৰে ভালকৈ ৰাখিবা বা কিদৰে ভালে ৰাখিবা তাৰ কেইটামান সহজ উপায় তোমালোকৰ মাজলৈ মই আজি লৈ আহিছোঁ। আৰু সকলোৰে মন যায় যে মোৰ গাৰ্লফ্ৰেণ্ডৰ লগত মই সদায় ভালকৈ থাকোঁ বা মোৰ বয়ফ্ৰেণ্ডৰ লগত মই সদায় ভালকৈ থাকোঁ, কিন্তু গাৰ্লফ্ৰেণ্ড আৰু বয়ফ্ৰেণ্ডৰ মাজৰ যিটো সম্পৰ্ক সেইটোনো তোমালোকে কিদৰে ভালকৈ ৰাখিবা তাৰ কেইটামান উদাহৰণ মই তোমালোকৰ মাজলৈ লৈ আহিছোঁ। গতিকে তোমালোকে ভিডিঅ'টো শেষলৈকে চাই থাকা। গতিকে বন্ধু বান্ধৱীসকল, প্ৰথম কথাটো হ'ল যে খং নকৰিবা। যিকোনো এটা কথাত তোমাৰ গাৰ্লফ্ৰেণ্ড বা বয়ফ্ৰেণ্ডক তুমি খং নকৰিবা। তুমি কিবা এটা কৰিব ক'লা বা কিবা এটা কাম কৰিব কৈছা, তাই নাই কৰা, বা ক'ৰবাত যাব কৈছা তাই নাই যোৱা, বা তেওঁক কৈছা তুমি যোৱা নাই তোমালোকে সেইবিলাক কথাত কেতিয়াও খং নকৰিবা। খং কৰিলোঁ মানিলোঁ, তুমি খং কৰিলা। খং কৰি যদি অকণমান কথাত যদি খং কৰাৰ পাছত যদি তুমি বেয়া ব্যৱহাৰ কৰা, বা গাৰ্লফ্ৰেণ্ড হওক বা বয়ফ্ৰেণ্ড হওক, তোমালোকে যদি বেয়া ব্যৱহাৰ কৰা, তেতিয়া সেই ব্যৱহাৰৰ ফলত কি হ'ব? এখন ডাঙৰ কাজিয়া সৃষ্টি হ'ব। সেই কাজিয়া সৃষ্টি হ'লে কি হ'ব? তোমালোকৰ ৰিলেশ্যনশ্বিপটোত বিঘিনি ঘটিব। গতিকে মই কৈছোঁ যে তোমালোকে খং নকৰিবা। মনত যি কথাই আছে, যি কথাই নাই, ইজনে সিজনক নিজৰ একদম ফ্ৰেণ্ডলি কথা পতা, আৰু যিবোৰ তোমাৰ পাতিবলগীয়া কথা আছে দুটাই একদম চিজিলত পাতি যোৱা, আৰু খঙত নহয়, একদম শান্তিৰে তোমালোকে কথাবোৰ পাতিবলৈ চেষ্টা কৰা। তেতিয়া তোমালোকৰ ৰিলেশ্যনশ্বিপটো কেতিয়াও বেয়া নহয়, সদায় তোমাৰ ভালেই হৈ থাকিব। গতিকে প্ৰথম কথাটো আছিলে এইটোৱেই। গতিকে দ্বিতীয় কথাটো হৈছে যে কথাৰ মতামতবিলাক অমিল কিয়? কিছুমান কথা মিল নহয়। তুমি ক'লা কিবা এটা, তাই ক'লে কিবা এটা, বা তাই ক'লে কিবা এটা, তুমি ক'লা কিবা এটা, মিল নহয়। গতিকে সেই কথাবিলাকনো কিয় অমিল হয়? কোনটো বিষয়ত কোনটো কথা অমিল হয়? তোমালোকে যদি একদম শান্তি মনে বহি পিনি চিজিলত যদি কথা পাতি পিনি তুমি যদি বিষয়টো যদি বুজি পোৱা, তেতিয়া তোমালোকৰ জীৱনত কেতিয়াও ৰিলেশ্যনশ্বিপত প্ৰব্লেম নহয়। আৰু কি হয় জানা? দুয়োৱে ইজনে সিজনক কি ক'ব বিচাৰিছা মনৰ কথাবোৰ কেতিয়াও নুলুকুৱাবা, একদম খুলি ক'বা যে মই এইটো ক'বলগীয়া আছিলে তোমাক, বা মই এইটোৱে ক'বলগীয়া আছিলে। যদি তোমালোকে যদি মনৰ কথা লুকুওৱা ইজনে সিজনৰ প্ৰতি, তেতিয়া তোমালোকৰ ৰিলেশ্যনশ্বিপত বিঘিনি ঘটিব। ৰিলেশ্যনশ্বিপ কেতিয়াও ভাল নহয়। যদি তোমালোকে একদম শান্তি মনে ক্লিয়াৰলি ইজনে সিজনক কি ক'বলৈ আছে একদম মনত কথা নাৰাখি ধুনীয়াকৈ তোমালোকে কৈ দিলা, তেতিয়া কি হ'ব জানা? মনটো পাতলা হ'ব আৰু তেওঁ বুজি পাব। যদি তোমালোকে মনৰ কথাবিলাক একদম শুদ্ধকৈ ক্লিয়াৰলি যদি মনৰ পৰা ওলাই যদি কৈ দিয়া, তেতিয়া তোমালোকৰ ৰিলেশ্যনশ্বিপটো একদম ধুনীয়াকৈ ভালদৰে চলি গৈ থাকিব। যদি তুমি ৰিলেশ্যনশ্বিপত থাকি মনৰ কথা নোকোৱা, ইজনে সিজনক লুকুৱাই ৰাখা, তেতিয়া কি হ'ব? গধুৰ লাগিব, আৰু দুটাই ৰিলেশ্যনশ্বিপটোত লাহে লাহে বেয়া হ'বলৈ গৈ থাকিব, বেয়া পথত গৈ থাকিব। গতিকে মনত যিবিলাক কথা আছে ক্লিয়াৰলি কৈ দিলে তোমালোকৰ কি হ'ব? মনো পাতলা হ'ব, ৰিলেশ্যনশ্বিপটো বহুত ধুনীয়াকৈ আগুৱাই যাব, ভাল হৈ গৈ থাকিব। গতিকে 2 নম্বৰ কথাটো আছিলে এইটোৱেই। এটা ৰিলেশ্যনশ্বিপত যেতিয়া তোমালোকে থাকা, তেতিয়া যিকোনো এটা কথাত ভুল হোৱাটো স্বাভাৱিক কথা। গতিকে ভুল হৈছে বুলি তোমালোকে আৰু ৰিলেশ্যনশ্বিপটো এৰি যোৱা কথা, বা ৰিলেশ্যনশ্বিপত নাথাকোঁ, ভাল নাপাওঁ, এইবিলাক কৈ কেতিয়াও এইবিলাক অশান্তিৰ সৃষ্টি নকৰিবা। ভুল হৈছে তাক দুয়োজনে মিলি শুধৰাবলৈ চেষ্টা কৰিবা। একদম স্মুথলি কিবা এটা ভুল হ'ল, বাছ ঠিক আছে, তোমাৰ ভুল হ'ল, একো নাই, মই আছোঁ, দুয়োটাই আমি মিলাই কথা পাতিম। গতিকে তেনেকুৱা ধৰণৰ যদি তোমালোকে শুদ্ধ কৰিবলৈ চেষ্টা কৰা, ভুল হ'লে যদি তোমালোকে একো চিঞৰ বাখৰৰ সৃষ্টি নকৰি যদি ভুলটো শুধৰাবলৈ চেষ্টা কৰা, তেতিয়া কি হ'ব জানা? তেতিয়া ৰিলেশ্যনশ্বিপটো একদম স্মুথলি তোমালোকৰ বহুত ধুনীয়াকৈ ভাল হৈ গৈ থাকিব। গতিকে মই আশা কৰোঁ, যদি কিবা ভুল হয় ৰিলেশ্যনশ্বিপত শুধৰাবলৈ চেষ্টা কৰিবা সদায়। ৰিলেশ্যনশ্বিপটো ভুল হ'ল বুলি ৰিলেশ্যনশ্বিপৰ পৰা কেতিয়াও এৰি যোৱা কথা বা কাজিয়াৰ সৃষ্টি কৰা, এইবিলাক কথা নাপাতিবা। ৰিলেশ্যনশ্বিপত কিবা এটা ভুল হোৱাটো স্বাভাৱিক কথা। ভুল হ'লে সদায় দুয়োজনে মিলি কথা পাতি শুধৰাবলৈ চেষ্টা কৰিবা। এটা ৰিলেশ্যনশ্বিপত যেনেকৈ বাকীবিলাক বস্তু মই ক'লোঁ সেইবিলাক দৰকাৰ, তাতোতকৈ এটা দৰকাৰী বস্তু হ'ল সময় দিয়া। এটা ৰিলেশ্যনশ্বিপত টাইম দিয়া। তুমি আৰু ভাল পাইছা, ক'ত আছে, ক'ত গৈছে, তুমি একো গুৰুত্বই নাই, তুমি যদি যোৱাই নাই, তুমি 5 মিনিট সময় দিয়া নাই, ভাই তেনেকৈ নহ'ব, বা বাইদেউ তেনেকৈ নহ'ব। কি হয় জানা? এটা ৰিলেশ্যনশ্বিপত সময় দিয়াটো বহুত দৰকাৰ। সময় দিয়াটো বহুত গুৰুত্বপূৰ্ণ এটা বিষয়। ৰিলেশ্যনশ্বিপত থাকিলে তুমি যেনেকৈ পৰিয়ালৰ মা দেউতাক বা খুৰা খুৰী ঘৰত ফুৰিবলৈ গৈছা বা ক'ৰবাত গৈছা, সেইবিলাকৰ উপৰিও তোমাৰ নিজৰ বিজনেছ, সেইবিলাকৰ উপৰিও তোমাৰ নিজৰ কৰ্ম, পঢ়া শুনা, সেইবিলাকৰ উপৰিও তোমালোকৰ ভালপোৱা মানুহজনক বা ভালপোৱা মানুহজনীক অকণমান হ'লেও সময় দিবলৈ চেষ্টা কৰা। যিমানে তুমি দিনটোত বিজি থাকা, মাত্ৰ 1 ঘণ্টা সময় বা 5 মিনিট সময় তুমি ছোৱালীজনীক বা ল'ৰাটোক দিবলৈ চেষ্টা কৰা, তোমাৰ প্ৰেমিক বা প্ৰেমিকাক দিবলৈ চেষ্টা কৰা সময়টো, তেতিয়া চাবা ৰিলেশ্যনশ্বিপত কেতিয়াও বিঘিনি নঘটে। ৰিলেশ্যনশ্বিপটোত তেতিয়া একদম স্মুথলি ভালকৈ চলি গৈ থাকিব। গতিকে তোমালোকে সময় দিবলৈ শিকা ৰিলেশ্যনশ্বিপ এটাত, তেতিয়াহে তোমালোকৰ ৰিলেশ্যনশ্বিপটো ভালকৈ আগুৱাই গৈ থাকিব। ৰিলেশ্যনশ্বিপত বাকীকেইটা বস্তু মই যিদৰে ক'লোঁ প্ৰয়োজনীয়, এটা আৰু প্ৰয়োজনীয় বস্তু আছে যে এটা গিফ্ট দিয়া। সদায় তুমি গিফ্ট দিব নালাগে, অনাই য'ত ত'ত গৈছা তেতিয়া গিফ্ট দিব নালাগে। কিছুমান স্পেচিয়েল ডে, কিছুমান দিনত তুমি মনত পেলোৱা নিজৰ মানুহজনীক বা নিজৰ মানুহটোক
মনত পেলাই যিকোনো এটা বস্তু তুমি গিফ্ট দিয়া। গিফ্ট দিলে কি হয়, মৰম চেনেহটো তোমাৰ আৰু বাঢ়ি যায়। তুমি বহি আছা শান্তি মনে, কিবা এটা তুমি গিফ্ট দিব কৈছা, তোমাৰ মৰম চেনেহটো আৰু বাঢ়ি গৈছে। গতিকে গিফ্ট এটা যদি দিয়া, ৰিলেশ্যনশ্বিপটোত মৰম চেনেহ যদি বাঢ়ি যায়, তেতিয়া ৰিলেশ্যনশ্বিপটো ভঙাৰ মানে চান্স কম থাকে আৰু ভালদৰে চলি যোৱাৰ মানে চান্সটো আৰু বাঢ়ি যায়। গতিকে গিফ্ট এটা তোমালোকে দিবা পাৰিলে মানে কৈ দিলোঁ আৰু। এতিয়া আহোঁ নেক্সট কথাটোলৈ। নেক্সট কথাটো হৈছে যে তেওঁ প্ৰত্যেকটো কামক মানে বুজাৰ চেষ্টা কৰা। তেওঁ যি কাম কৰি আছে, যি কাম কৰিবলৈ মানে আগবাঢ়িছে, তেওঁ সেই সকলো কামক তুমি বুজিবলৈ চেষ্টা কৰা সদায়। তুমি তেওঁক বুজি পোৱাৰ ভাৱনাটো তোমাৰ মনলৈ আনা। যদি তুমি তেওঁক বুজি পোৱা, তেওঁৰ কামক যদি তুমি প্ৰশংসা কৰা, যে তুমি এইটো কৰি আছা ভাল লাগিছে, তুমি আৰু কৰা, বা এইটো কৰিছা তুমি ভাল লাগিছে, তেনেকৈ যদি প্ৰশংসা কৰা, তেওঁৰ কামৰ প্ৰতি যদি তুমি প্ৰশংসা কৰা, তেতিয়া চাবা তোমালোকৰ ৰিলেশ্যনটো কেতিয়াও মানে প্ৰব্লেম নহয়, একদম ধুনীয়াকৈ ভালদৰে আগবাঢ়ি গৈ থাকিবা। এতিয়া আমি আহোঁ আৰু এটা ডাঙৰ বিষয়ৰ ওপৰত, যে তোমালোকৰ প্ৰেমিক প্ৰেমিকাৰ মাজত থাৰ্ড পাৰ্চন। ইমান তোমালোকে ধুনীয়াকৈ ৰিলেশ্যনশ্বিপটো গঢ়ি লৈ গৈ আছা, ৰিলেশ্যনশ্বিপত তোমালোকে থাকি একদম ধুনীয়াকৈ তোমালোকৰ প্ৰেম ভালপোৱা আগবঢ়াই লৈ গৈ আছা। তাৰ মাজতো থাৰ্ড পাৰ্চনটো কিয় সোমাব লাগে? এই থাৰ্ড পাৰ্চন সোমাই প্ৰায় 80% মানুহৰ প্ৰেম বা ভালপোৱাক ধ্বংস কৰি দিয়ে। গতিকে মই এটা কথাই কওঁ যে তোমালোকৰ প্ৰেমৰ মাজত কোনো মানুহেই কোনো থাৰ্ড পাৰ্চনক আনিব নিদিবা, আহিবলৈ চান্সেই নিদিবা। কাৰণ এই থাৰ্ড পাৰ্চনটো হৈছে বহুত এটা ডাঙৰ প্ৰব্লেম। এইটো বহুত ডাঙৰ প্ৰব্লেম। থাৰ্ড পাৰ্চন অহা মানে তোমালোকৰ ৰিলেশ্যনশ্বিপ ধ্বংস হোৱা। আজি কাজিয়া তাৰ লগত এই মানে বিভিন্ন ধৰণৰ কাজিয়া। তোমালোকে বুজি পাইছা মই কি ক'বলৈ চেষ্টা কৰিছোঁ। মোৰ এটা কথাই তোমালোকৰ অনুৰোধ, তোমালোকে যদি ৰিলেশ্যনশ্বিপ এটা একদম ভালদৰে গঢ়িবলৈ চেষ্টা কৰা, বা গঢ়িবলৈ চিন্তা কৰি আছা, বা ৰিলেশ্যনশ্বিপটো আগুৱাই ভালদৰে লৈ যাবলৈ চেষ্টা কৰি আছা, তেতিয়াহ'লে তোমালোকে মাজত থাৰ্ড পাৰ্চনক কেতিয়াও আহিব নিদিবা। থাৰ্ড পাৰ্চন অহা মানে কি, তোমালোকৰ প্ৰেম, তোমালোকৰ ভালপোৱা চব ধ্বংস হৈ যোৱা। গতিকে কোনো থাৰ্ড পাৰ্চনক আহিব নিদিবা। ইয়াকে ক'লোঁ আৰু আজি। গতিকে বন্ধু বান্ধৱীয়ে গ'ল, ময়ো আশা কৰোঁ তোমালোকৰ ৰিলেশ্যনশ্বিপটো যাতে বেয়া নহয়, তোমালোকৰ প্ৰেমিক প্ৰেমিকাৰ মাজত যাতে কোনো নোসোমাওক, তোমালোকৰ ৰিলেশ্যনটো আগলৈ বহুত ভালকৈ চলি গৈ থাকক, তোমালোকে আগলৈ সুখী হোৱা, প্ৰেম কৰা, বিয়া পাতা তোমালোকে ধুনীয়াকৈ। মই সেইটোৱে আশা কৰোঁ। তাৰে আশাৰে আজিলৈ ভিডিঅ'টোৰ পৰা বিদায় লৈছোঁ। আৰু যদি মোৰ ভিডিঅ'টো চাই ভাল লাগিলে, তোমালোকে তাতে চেনেলটো কি কৰিবা জানাই নহয়, ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো ক্লিক কৰি ল'বা, এনেকুৱা ধৰণৰ ভাল ভিডিঅ' পাই থাকিবলৈ, আৰু মোক মৰম দিবা। থেংক ইউ।